गिबियावनो नोंथांखौ बड'लेण्ड रादाबनिफ्राय गाहाम हामलायनाय जासिहरबाय नोंथाङा दा स्पेनाव फुटबल कचिंनि थाखाय सेलेक्सन जादों होनना मिथिदों बे मा दोलोनिफ्राय बा माबोरै नोंथाङा सेलेक्सन जादों आरो मा गेलेनो नागिरदों स्पेनाव दा बड'लेण्ड ट्रफि लक्ष्मीनाथ बड'लेण्ड ट्रफि जादोंमोन एबार गुवाहाटियाव बेनिफ्राय अल आसाम आन्डार 19 अल आसाम माने जायगायाव जादोंमोन माने बेलेग बेलेग डिस्ट्रिक्टआव बेनिफ्राय प्लेयार अल आसाम डिस्ट्रिक्टनिफ्राय सेलेक्सन खालामना आन्डार 19 जन ट्रायल जादोंमोन जानानै गुवाहाटियाव केम्प जादोंमोन केम्पनिफ्राय 17 जन प्लेयार लांदो दा स्पेनाव थांनो गोनां आसामनिफ्राय मार्बेल एफसि होनो माला थांगोन नोंथां माला थांगोन जुलाइआव होनदो डेटखौ फिक्स जायाखै माला जायो धेमाजिनिफ्राय सानै दं बिमान दले ओमफ्राय आं सानै जादों नोंथाङा प्रेक्टिसखौ अबाव खालामोबा मा समनिफ्राय गेलेनाय नोंथाङा बिथिङाव मालानिफ्राय दंमोन जोलुर बिथिङाव आं जोलुर जोनाया उन्दैनिफ्रायनो जोदोंमोन बे गगामुं स्पर्ट्स एकाडेमियावनो दंमोन आं उन्दैनिफ्रायनो बेयावनो गेलेबाय दंमोन बेनिफ्राय थांनानै टाटा फुटबल एकाडेमि सेल बेयाव दंहैयोमोन बेनिफ्राय बेयाव 2 बोसोर थानानै न'आव फैफिनबाय न'आव फैनानै आसामाव दा आसाम एसएबि होननाय इलेक्ट्रिसिटि बर्डआव हाबनानै दं एसएबिआव बेयाव हाबनानै एसएबि जानानैनो बड'लेण्ड ट्रफिखौ जोदोंमोन बेयाव जोनानै क्लास 10 जननिफ्राय सेलेक्सन मोननानै बेयाव केम्पआव थांनानै बिदिनो दा केम्पनिफ्राय नाम दं नोंथाङा लाइमोन गेलेगिरि बर' गेलेगिरि नोंथाङा फुटबल गेलेग्राफोरखौ माबाफोर बुंनो सानदों नामा जों फुटबल बिथिङाव गेलेनो हायो एबा गेलेनानै प्लेयार हिसाबै जों थांनो हायो बेनि सोमोन्दै मा बुंगोन थांनोलाय हायो बयबो खस्थ' खालामनांगोन एसे नाजाबानो हागोन आरो बयखौबो बेखौनो बुंदो नोंथाङा सोरखौबा गोजोननाय बावनो नागिरदों नामा जे दिनै नोंथाङा गेलेनायाव नोंथांनि बेगाव सोर दंमोन सोर सापर्ट खालामो उन्दैनिफ्रायनो रंनाय बायदिबा जोंनाव सार दंमोन उन्दैयाव फोरोंनाय गोरों सार दैमान सार आरो बिनिनो लोगोआव दंमोन देर हेल्पआव दिब्राज सार दंमोन बिदिनो देर दङ नाम लाबा आरो एसएबिनि कर्सआबो दंमोन दानि बेबो दं देर कर्स दंमोन आरोना नाम আপোনালোকৰ স্পৰ্টছ একাডেমি খেলুৱৈ এজনে এতিয়া ফ্ৰান্সত প্ৰশিক্ষণৰ কাৰণে সুবিধা পাইছে আপোনালোকৰ একাডেমিৰ পৰাই গৈছে আপুনি কি ক'ব ৰিপুৰ কাৰণেতো গুৱাহাটী স্পৰ্ট একাডেমিয়ে বহুত কষ্ট কৰিছে বিশেষকৈ আমাৰ যিটো কোচ আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ কোচ গিৰেণ চাদেমাৰীয়ে বহুত কষ্ট কৰিছে আৰু তেওঁ যিখিনি কষ্ট কৰি ল'ৰা ছোৱালী বনাইছে এইটো একচুৱেলি অতুলনীয় মানে ইয়াত মই চাই থাকোঁ মইতো ইয়াত মই ল'ৰা ছোৱালীবিলাক কি কৰিছে কি কৰা নাই সিহঁতৰ কি জ্বৰ হৈছে অসুবিধা মইতো কোচ নহয় মই বেছিক ট্ৰেইনিংটো দিওঁ কিন্তু মই কি কৰিব লাগে কি কৰিব নালাগে কোনটো সময়ত কোনটো প্ৰেক্টিছ কৰিব লাগে কিন্তু ফিজিকেলি মই ট্ৰেইন আপ নহয় কিন্তু গিৰেণ চাইডে ট্ৰেইন আপ কৰে এইটো ৰিপুক সি বহুত দিনৰ পৰা পাই আছে ৰিপু বুলিয়ে নহয় ৰিপু এতিয়া স্পেইনলৈ যাব স্পেইনত যোৱাৰ কাৰণটো কি তেওঁ বহুত ভদ্ৰ ল'ৰা হয় আৰু চবৰ লগত ডাঙৰক সন্মান কৰিব জানে চবকে সি ৰেছপন্স কৰিব জানে এইটোৰ কাৰণে তেওঁ নিজৰ কষ্টৰ ফলত আৰু গিৰেণ ছাৰ আশাও দিয়া প্ৰচেষ্টাৰ ফলত সি আজি স্পেইনলৈ ৰাওনা হৈছে তেওঁ ইয়াতে নহয় তেওঁ ৰিপুৱে আমাৰ এচিবিটো আছিলে এচিবিত আৰু আমাৰ ইয়াতে আৰু আপোনালোকক বড'লেণ্ড ৰাদাবক মই অৱগত কৰিব বিচাৰিছোঁ যে আমাৰ গিৰেণ ছাৰে ইয়াত যিমান ট্ৰেইন আপ কৰিছে যিকেইসকলে ভালকৈ ইয়াত প্ৰেক্টিছ কৰিছে তেওঁলোকে চব মানুহ বনি গৈছে কোনোবা চাকৰি পাইছে কোনোবা নেশ্যনেলত খেলিছে যেনে হিমাংশু বৰগোহাঁই তেওঁ এথলেটিক্সত নেশ্যনেল প্লেয়াৰ হৈ গৈছে পাৰিজাত দলে সিও নেশ্যনেল স্কুল গেমত খেলিছে এতিয়া আমাৰ আৰু এটা গৌৰৱৰ পদ্ম দলে আমাৰ গোটেই উত্তৰ অসমৰ পদ্ম দলে সি গিৰেণ ছাৰ নেতৃত্বতে ট্ৰেইন আপ হৈছিলে সি প্ৰথম সন্তুষ্ট শকৰ ট্ৰফি খেলা ল'ৰা এইটো গিৰেণ ছাৰ নেতৃত্বতে এইটো প্ৰেক্টিছ কৰিছিলে তাৰপাছত বিমান দলে যিটো ধেমাজিৰ পৰা পাইছে ইয়াত ই MSc খেলিছে ৰিপু MSc SLত খেলিছে বিমান দলে ইয়াত গোগামুখত গিৰেণ ছাৰৰ লগত 2 মাহ ধৰি প্ৰেক্টিছ কৰিছে তাৰপিছত MSc SLত এমাহ ধৰি প্ৰেক্টিছ কৰিছে এইটো গিৰেণ ছাৰ ট্ৰেইন আপ কৰিছিলে গোটেইকেইটা গিৰেণ ছাৰৰ আণ্ডাৰত বেলেগ কোচো আছিলে কিন্তু এইটো আমি নকওঁ তেওঁলোককো আমি ধন্যবাদ জনাইছোঁ আৰু আমাৰ যিটো এইটো প্ৰণৱ জিৰাং এইটো আমি নিজকে এইটো গৌৰৱান্বিত কৰিছোঁ আমাৰ এইটো ফুটবল একাডেমিটো ডাক্তৰ ৰণেশ পেগু ছাৰৰ এইটো তেওঁ নিজৰ আইডিয়াত তেওঁ নিজে খুলিছে তেওঁ এইটো খোলাৰ পিছত আমাৰ প্ৰণৱ জিৰাং নামৰ এজন 14 বছৰীয়া ল'ৰাই বেংগালুৰু এফচিত স্থান পাইছে বেংগালুৰু আণ্ডাৰ 15 এইটোৱে অৱশ্যে এটা আমাৰ ইয়াত প্ৰপাৰ এইটো আমি ক'ব নাযাওঁ কিন্তু তেওঁ টুলিপ এফচি লখিমপুৰ টুলিপ এফচি আছে কিন্তু তাৰ পৰা সি ইয়াত আহি জইন কৰিছে কিন্তু টুলিপ এফচিত
থাকোঁতেহে তেওঁ বেংগালুৰু এফচিত ছিট পাইছে এইটো টুলু এফচিকো আমি ধন্যবাদ জনাব লাগিব তেওঁলোকৰ ল'ৰা আমাৰ ইয়াতো আছেগৈ এইটোকে টুলু এফচিক আমি বেয়া নাপাওঁ কিন্তু ৰিপু এতিয়া যাব ৰিপুক এটাই আমাৰ অনুৰোধ আছে ৰিপুক এটাই আমাৰ কিবা আছে যিটো যেনেকৈ এতিয়া ভদ্ৰতা আৰু ৰেফাৰী বা যেনেকৈ জাজমেণ্ট বা মা দেউতাক যেনেকৈ সন্মান কৰে ডাঙৰক যেনেকৈ সন্মান কৰে তেওঁ যদি এই চৰিত্ৰটো বা কচক সন্মান কৰে এই চৰিত্ৰটো বজাই ৰাখিব তেওঁ স্পেইনত ভাল ভাল ক্লাবতো ছিট পাব পাৰে যেনে বাৰ্চিলোনা ৰিয়েল মাদ্ৰিদ এইবিলাকতো ছিট পাব পাৰে কিন্তু তেওঁ নিজে কষ্ট কৰিব লাগিব বেলেগতকৈ অলপ বেছিকৈ কষ্ট কৰিব লাগিব এইটোৱে আৰু বাকী ইয়াত যিবিলাক আছে আমাৰ স্পৰ্ট একাডেমি আৰু নেশ্যনেল প্লেয়াৰ ওলাব আমি এটা নেশ্যনেলটো ইমান হিচাপ কৰা নাই আমাৰ ইয়াত কুগামু স্পৰ্ট একাডেমিত ৩০০জন ষ্টুডেণ্ট আছে তাৰপিছত আমাৰ ফুটবল একাডেমিত ২৪গৰাকী আছে ২৫গৰাকী আছে তাৰে ভিতৰত আমাৰ অলৰেডি প্ৰণৱজিৰাম ফাৰ্ষ্ট পেজত সি যাব বেংগালুৰু এফচিলৈ তাৰপিছত ৰিপুলৈ মোৰ আন্তৰিক শুভেচ্ছা জনালোঁ ৰিপুক আমি অতি ওচৰৰ পৰা পাই আছোঁ আৰু সি বহুত ভদ্ৰ হয় আৰু এনেকৈ যদি এই ভদ্ৰতাটো যদি কচক যদি সন্মান কৰে আৰু মিনিষ্টাৰ ছাৰো বহুত ইয়াত অৱদান আছে ডাক্তৰ ৰমেশ পেগু যি লাগে আৰু ৰিপুহঁতে যেতিয়া টকা বিচাৰে তেতিয়া মিনিষ্টাৰ ছাৰেও সহযোগ কৰিছে গতিকে ডাক্তৰ ৰমেশ পেগু ছাৰ গতিকে গেৰেম ছাৰ ইয়াৰ কষ্টটো আটাইতকৈ বেছি হৈছে তেওঁ ফিল্ডো চাবলগীয়া হয় চাকৰিত ডিউটিও যাবলগীয়া হয় তাৰ গুৱাম কলেজ ফিল্ডখনো চাবলগীয়া হয় ফিল্ডো যাবলগীয়া তাৰ ল'ৰা ছোৱালীৰ চৰিত্ৰ গঠনৰ দিশতো চাবলগীয়া হয় সেইটো কাৰণে মইতো গেৰেম ছাৰক সহায় কৰি আছোঁ গেৰেম ছাৰ যিটো তেওঁ নাথাকে তেওঁ যদি যিটো সময়ত নাথাকে তেতিয়া মই ল'ৰা ছোৱালীবিলাকক মই কভাৰ কৰি থাকোঁ এইটোৱে আৰু मोनसे गोजोनथाव रादाब क'क्राझार सहरनि साई मन्दिरनि साखाथियाव R&B र'ड वार्ड नम्बर 6 आव थानाय ब्रह्मानन्द ITI क'क्राझारआ नोंथांमोननि थाखाय लानानै फैदों मोनसे सनानि खाबु आथिखालनि बादायलु मुगायाव नोंथांखौ साख्रिनि थाखाय साखाफारा खालामनो ब्रह्मानन्द ITI क'क्राझारआ गासै मोनबा भकेशनेल कर्स लानानै फैदों आरो बे मोनबा भकेशनेल कर्सफोरा जादों इलेक्ट्रिशियन कर्स 2 years कर्स स्टेनोग्राफी 1 year कर्स COPA कम्पिउटार अपारेटिं एन्ड प्रोग्रामिं एसिस्टेन्ट 1 year कर्स Beauty and Wellness 1 year course, Sewing Technology 1 year course. Beauty and Wellness आरो Sewing Technology आव नोंथाङा बेसेनाङै मुं थिसननो हागोन। ब्रह्मानन्द ITI क'क्राझाराव highly qualified faculties दं आरो 100% job assistant। बेजों लोगोसेनो बेयाव flexible class timingनि खाबुबो दङ। बेयाव CIPET, टुल गुवाहाटी बायदि नेशनेल इनस्टिट्युटफोराव एजुकेशनेल टुरनि थाखाय लानानै थाङो आरो रेलवे वर्कशप बङाइगाव APDCL बायदिफोराव इन्टार्नशिपनि थाखाय दैथायहरनाय जायो। आबुङै मिथिनो थाखाय ब्रह्मानन्द ITI क'क्राझाराव थांनानै एबा 9101325849 एबा 86386 83243 मबाइल नम्बराव कल खालामनानै सोलाद लानो हागोन।